বিশ্বকোষক আমি তথ্যৰ ভঁৰাল হিচাপে ল'লে প্ৰকৃততে ভুল হয়, কাৰণ বিশ্বকোষ চোৱাৰ লগতে বিশ্বকোষ অধ্যয়ন কৰাৰো এটা প্ৰসংগ আছে। আমি যেনেকৈ ডিক্সনেৰী অধ্যয়ন কৰোঁ, ঠিক তেনেকৈ বিশ্বকোষ অধ্যয়ন কৰিলে এটা জাতিৰ, ব্যক্তিবিশেষৰ বা কেতিয়াবা গোটেই বিশ্বৰো সম্পূৰ্ণ এখন ছবি আমি দেখিবলৈ পাওঁ। এইবাৰ আমাৰ শান্তনু কৌশিক বৰুৱা তেওঁৰ সহযোগীসকলক লগত লৈ অসমীয়া সংক্ষিপ্ত বিশ্বকোষ বুলি এখন গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াইছে। তেওঁলোকে ইতিমধ্যেই আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ ঠিক অনুৰূপ ভালেমান অৱদান আগবঢ়াইছিল। কিন্তু এইবাৰ তেখেতসকলে ঘাইকৈ সাহিত্য আৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব দি এই অসমীয়া বিশ্বকোষ, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ প্ৰস্তুত কৰি উলিয়াইছে। মই তেওঁলোকৰ গোটেই টীমটোলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা কৰিছোঁ তেওঁলোকৰ এই প্ৰচেষ্টাই আমাৰ জাতিটোক সমৃদ্ধিশালী কৰি তুলিব আৰু তেওঁলোক সফল কাম হৈ ভৱিষ্যতে এনে কামত অগ্ৰসৰ হ'বলৈ প্ৰেৰণা লাভ কৰিব।